হাই ফ্ৰেণ্ড, আমি গৈ আছোঁ কাশ্মীৰ। আপোনালোকক কাশ্মীৰৰ কিছু মনোমোহা দৃশ্য দেখুৱাম আজি। মোৰ ভিডিঅ'টোৰ লগত জড়িত থাকক, চাই থাকক। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি কাশ্মীৰ আহি উপস্থিত হৈছোঁ আৰু আজি আমি এই ঘৰটোতে থাকিম। এই ঘৰটোত আমি থাকিম। কোনে কোনে আমি আহক, দেখাব দিছোঁ। ঘৰটো ঘৰত আমি সোমাই গৈ আছোঁ। এনেকুৱা ধৰণৰ মাটিৰে আৰু কাঠ আৰু এই বনেৰে এই ঘৰটো বনোৱা হৈছে। ইয়াতে আমি আজি ৰাতি থাকিম আৰু ৰাতিৰ সাজ আমি ইয়াতে গ্ৰহণ কৰিম। এইটোৱে হ'ল ঘৰ। ইয়াত আজি আমাক থাকিব দিব। এইটো ঘৰত আজি আমাক থাকিব দিব। এইটো ঘৰ চাওক, কি ধুনীয়া এক পৰিৱেশ। এই ধুনীয়া পৰিৱেশৰ মাজতে আমি ইয়াত থাকিম। সুন্দৰ এটা পৰিৱেশ। মোৰ লগত আছে আমাৰ একেলগে যাত্ৰী। চাওক, আমি একেলগে থাকিম। আজি যে ইয়াত থাকিব, কেনেকুৱা মেছেজ কি ভাবিব পাৰে? নাই, আমি আচলতে টাউনত থাকি যদি আমাৰ মনবিলাক বহুত গৰমি হৈ গৈছে, আমি আচলতে এই পৰিৱেশটো বিচাৰোঁ। বহুত নিৰল নিস্তব্ধ। আপুনি যদি চাই, এইটো আমাৰ অসমৰ কথা যদি কওঁ, প্ৰায় 10,000 ফুট ওপৰত আছে। আৰু এইটোৱে মানে অসম, মানে জম্মু কাশ্মীৰৰ নিয়াৰেষ্ট হয় আৰু অসম মানে এখন পাহাৰ। ইয়াত ভাবিব নোৱাৰি তাৰমানে কিমান ওপৰত আমি আছোঁ। আৰু ইয়াৰ পৰিৱেশ যদি চাই, ইমান মনোমোহা, ইমান শান্ত পৰিৱেশ, ইমান ভাল লাগিছে যে আমি আচলতে শান্তিপ্ৰিয় জেগা বিচাৰি আহিলে অলপ পইচা খৰচা হ'ব। আচলতে এইবিলাক জেগাত আহিলে মনবিলাক বহুত পৰিষ্কাৰ হৈ যায়, বহুত ক্লিন হৈ যায়। এটা ভাবিব নোৱাৰা ইয়াতে মনোমোহা দৃশ্য, খুবেই ভাল লাগিছে। চাওক, আপোনালোকে বিল্ডিঙত থাকে, হেৰিত থাকে, এচি ৰুমত থাকে, কিন্তু আজি কেনেকুৱা অনুভৱ হৈছে? মোৰতো এনেকুৱা লাগি আছে যে এতিয়া যদি অলপমান মাটি পালো হয় মই ল'লো হয়। কিন্তু কি কৰিম, ইয়াতে মাটি আদাৰ ষ্টেটৰ মানুহক মাটি পটককৈ নিদিয়ে। ল'বলৈ গ'লে ইয়াৰ নাগৰিকত্ব ল'ব লাগিব, জম্মু কাশ্মীৰত ভোটাধিকাৰ অধিকাৰী হ'ব লাগিব। তাৰ কাৰণে ইয়াত মাটি আমি ল'ব নোৱাৰোঁ। কিন্তু যিমান টেনশ্যনটো অসমত থাকিছোঁ, ইয়াত আহি মোৰ বহুত ভাল লাগিছে। তেনেহ'লে আচ্ছা, আপুনিতো প্ৰথমবাৰ আহিছে এই কাশ্মীৰ ভূস্বৰ্গত আহি এনেকুৱা ঘৰত থাকিম বুলি ভাবি আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? এনেকুৱা জেগাত যে এনেকুৱা এটা নেচাৰেল ঘৰ আছে, এইটো বহুত ধুনীয়া। আমি আজি ইয়াতে থাকিম, বহুত ভাল লাগিছে। পকা ঘৰ হ'লে ঘৰ নহয়, এইটো ভূস্বৰ্গত এনেকুৱা ঘৰ যে থাকে, বঢ়িয়া। চাওক, এই মাটিৰে বনাইছে, কি ধুনীয়া। এচি, ইয়াতে এচিৰ কোনো দৰকাৰ নাই, একদম নেচাৰেল হাৱা আহি আছে। অক্সিজেন কিমান লাগে আপোনাক? অক্সিজেন। ধুনীয়া জেগা। আজি ৰাতি আমি ইয়াতে থাকিম, বঢ়িয়া লাগিছে ফিলিং।